নমস্কাৰ ভিউৱাৰ্ছ, মই সংগীতা আজি আপোনালোকৰ বাবে চিকেনৰ এটা বেলেগ ৰেচিপি লৈ আহিছো। এই ৰেচিপিটো খাবলৈ টেষ্টি হয়, তাৰ উপৰিও আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয়। তেনেহলে বলক এতিয়া আমি ৰেচিপিটোৰ ফালে আগবাঢ়ো। এয়া লৈছো মই মুৰ্গী মাংস 400 গ্ৰাম। এতিয়া মই ইয়াতে অকণমান নিমখ দিছো, আদা নহৰু পেষ্ট সৰু চামুচেৰে 1 চামুচ দিছো। এতিয়া মই এইখিনি ধুনীয়াকৈ মিহলাই 10 মিনিটৰ বাবে ঢাকি থৈ দিম। আমাৰ 10 মিনিট হৈ গৈছে। এতিয়া মই গেছটো জ্বলাই এনেকুৱা ধৰণৰ এখন তাৰৰ জালনা বহাই দিছো। তাৰৰ জালনা নাথাকিলে আপোনালোকে এনেকুৱা ধৰণৰ খলাও ল'ব পাৰে। এতিয়া মই মাংসখিনি ইয়াতে এপিচ এপিচকৈ দি পুৰি ল'ম। মাংসখিনি এনেকৈ পুৰি ল'লে গোটেই ৰেচিপিটোৰ পৰা ধুনীয়া এটা স্মোকি ফ্লেভাৰ আহে আৰু খাবলৈ বহুত টেষ্ট হয়। এয়া চাওক, গোটেইখিনি মাংস মই এনেকৈ পুৰি ল'লোঁ। মাংসখিনি বেছিও পুৰি পেলাব নালাগে, ঠিক এনেকৈ আপোনালোকে দেখাৰ দৰে পুৰি ল'লে হ'ব। এয়া মই লগতে শুকান জলকীয়া দুটাও পুৰি লৈছোঁ। এয়া লৈছোঁ মই নহৰু 10-12 ফুটা, কেঁচা জলকীয়া লৈছোঁ 5টা, আপোনালোকে কম বেছি নিজৰ ইচ্ছা অনুসৰি ল'ব পাৰে। আদা লৈছোঁ 1 ইঞ্চি এটুকুৰা, শুকান জলকীয়া কেইটাও লৈ লৈছোঁ ইয়াতে। এয়া লৈছোঁ মই মানধনিয়াৰ গোন্ধটো মোৰ খুব ভাল লাগে, সেইকাৰণে মই মানধনিয়া লৈছোঁ। আপোনালোকে যিকোনো ধনিয়া ল'ব পাৰে। এতিয়া মই গোটেইখিনি বস্তু খুন্দনা এটাত অকণমান খুন্দি ল'ম। এয়া চাওক, গোটেইখিনি বস্তু মই এনেকৈ খুন্দি ল'লোঁ। এনেকৈ ৰাফকৈ খুন্দিলে হ'ব, ইমান মিহি কৰিব নালাগে। এয়া মই কেৰাহী এটাত পানী গৰম হ'বলৈ দিছোঁ। এয়া মোৰ আধা লিটাৰতকৈ অলপ বেছি পানী হ'ব। পানী আপোনালোকে মাংসখিনি সিজাৰ জোখত দিব। পানী আমাৰ উতলি গৈছে। এতিয়া মই খুন্দি লোৱা গোটেইখিনি বস্তু ইয়াতে দি দিছোঁ। এয়া লৈছোঁ মই 2টা মিডিয়াম চাইজৰ বিলাহী, এইকেইটা মই স্লাইচত এনেকৈ কাটি লৈছোঁ। এইকেইটাও ইয়াতে দি দিছোঁ। এয়া লৈছোঁ 2টা পিঁয়াজ মিডিয়াম চাইজৰ, পিঁয়াজখিনি মই এনেকৈ গোল গোলকৈ স্লাইচত কাটি লৈছোঁ। এইখিনি মই ইয়াতে দি দিছোঁ। নিমখ দিছোঁ সোৱাদ অনুযায়ী। এতিয়া মই একেলগে মাংসখিনিও দি দিম ইয়াতে। এয়া চাওক, মাংসখিনি মই এনেকৈ এপিচ এপিচকৈ দি দিম। দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? একেবাৰে ইণ্টাৰনেশ্যনেল ৰেচিপি যেন। এতিয়া মই মাংসখিনি ধুনীয়াকৈ ঢাকনি এখন দি 15-20 মিনিটমানলৈ ভালকৈ সিজিব দিম। মাজে মাজে আপোনালোকে লৰাই চাই থাকিব। এয়া মোৰ 20 মিনিট হৈ গৈছে। এতিয়া মই ইয়াতে সৰু চামুচ এখনেৰে 1 চামুচ জালুকৰ গুড়ি দি দিছোঁ। আপোনালোকে জালুক কম বেছি নিজৰ ইচ্ছা অনুসৰি দিব পাৰে। মাংস আমাৰ প্ৰায় সিজিছে। জালুক দিয়াৰ কাৰণে মই 2-3 মিনিটমান আকৌ ভালকৈ উতলাই ল'ম। মানধনিয়া আৰু চিকেনৰ স্মোকি ফ্লেভাৰ দুইটাও লগ লাগি এটা ইমান ধুনীয়া গোন্ধ ওলাইছে, সেইটো মই এতিয়া আপোনালোকক বুজাব নোৱাৰিম। আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰক আৰু কেনে লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আমাৰ 3 মিনিট হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিওঁ। এয়া ৰেডি হৈ গ'ল আমাৰ বইল চিকেন। তেনেহ'লে বন্ধুসকল, কেনে পালে মোৰ আজিৰ এই ৰেচিপিটো? যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে আহিবলগীয়া মোৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ আকৌ আহিম এটা নতুন ৰেচিপিৰ সৈতে। মোৰ এই ৰেচিপিটো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।